তো হেই গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি ফাৰ্ষ্ট ভিডিঅ'ৰ আপডেটটো হৈছে বিকাশ চেত্ৰীৰ ওপৰত। দুদিনমানৰ আগত তেওঁ চেনেলত এটা ব্লগ আপলোড কৰিছিল, য'ত পিংকি আৰু বিকাশ দা দুয়োটাই ফুৰিব গৈছিল। আমি ফাৰ্ষ্ট ভিডিঅ'টো সৰুকৈ এটা ক্লিপ দেখাই লৈছোঁ। পিছত আমি পাই যাম চহৰা, আৰু চহৰৰ পৰা অকণমান সোমাই যাব লাগিব আমি যোনটো আজি ফাইনেল ডেষ্টিনেশ্যন যাৰা। আৰু ইয়াতে জিপ লাইনিং হৈ আছে আৰু কিবা কিবি স্পৰ্টছ আছে জিপ লাইনিং, আৰু তাই জিপ লাইনিং কৰিব পিংকি আহিছে, পিংকি আৰু মই আহিছোঁ। এতিয়া 10:30 বাজিল আৰু আমি চাবলৈ গৈ আছোঁ ৱেষ্ট চাওদাং বুলি এটা ধুনীয়া ৱাটাৰফল আছে। মোৰ বন্ধু শিবু আৰু আয়ুবহঁতে আহিছিলে কেইদিনমান আগতে, সেইকাৰণে সিহঁতক চাই ময়ো আহিলোঁ ৱেষ্ট চাওদাংটো চাবলৈ। আৰু এইফালে আছে পিংকি, হাই বুলি কৈ দিয়া। বহুত ধুনীয়া পৰিৱেশ। আৰু আমি চ' এতিয়া কথা হ'ল কি, বিকাশ দাৰ ছাবস্ক্ৰাইবাৰবোৰে ভিডিঅ'টোত কমেণ্ট কৰিছে যে পিংকি বিকাশ দাৰ গাৰ্লফ্ৰেণ্ড বুলি। আনকি ত্ৰিবেণী ব্লগছেও কমেণ্ট কৰিছে যে পিংকি মেইন বুলি। এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা ক'ব থাকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব পাৰে। আৰু ছেকেণ্ড আপডেটটো হৈছে ডিম্পুৰ ওপৰত। ৰিচেণ্টলি তেওঁ ছেকেণ্ড চেনেলটোত ডিম্পুৰ ব্লগছত এটা ভিডিঅ' আপলোড কৰিছিল, য'ত তেওঁ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গৈছিল। ফাৰ্ষ্ট আমি সৰুকৈ এটা ভিডিঅ' ক্লিপ দেখাই লৈছোঁ। তো এয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ। তো পোনপ্ৰথমতে ছাৰ বহুত বেছি ধন্যবাদ আপোনাক। ধন্যবাদ বাবা, তোমাৰ খবৰ ভাল? আছোঁ আৰু ইমান ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ কাৰণে। তো ছাৰ পোনপ্ৰথমতে ৰিকুৱেষ্ট, আপোনাক মামা বুলি মাতিব পাৰিমনে? তুমি যি মনত ইচ্ছা সেইটোকে মাতা। তো ছাৰ মামা, এই মানে ইণ্টাৰভিউটো সম্পূৰ্ণ নন পলিটিকেল, মানে পলিটিক্সৰ একো নহ'ব। আপোনাক জাষ্ট কিছুমান পাৰ্চনেল কুৱেশ্যন সুধিম বুলি মানে আহিছোঁ। ঠিক আছে, সোধা তুমি। যে মামা পোনপ্ৰথমতে, যে এই মামাটো আপুনি কেনেকৈ, মানে সকলোৰে মামা কেনেকৈ? চ' এতিয়া কথা হ'ল কি, সকলোৱে ভাবিছে ডিম্পু দা ৰাজনীতিত যোগদান কৰিলে বুলি। চ' ডিম্পু দাই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছে যে এইটো কোনো ধৰণৰ পলিটিকেল ভিডিঅ' নহয়, এইটো এটা সম্পূৰ্ণৰূপে নন পলিটিকেল ভিডিঅ'। ভিডিঅ'টোত আপোনালোকে ডিম্পু দাক ভুল নুবুজিব। হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ সকলো ধৰণৰ বিতৰ্ক সমস্যা দূৰ কৰে ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব। যদি ভিডিঅ'টো চাব বিচাৰে, লিংক ইন দ্য ডিছক্ৰিপশ্যন। চ' আমাৰ নেক্সট আপডেটটো হৈছে বৰষাবাৰ ওপৰত। তেওঁ স্বামীৰ সৈতে ফুৰিবলৈ গৈ কি কৰিলে আৰু বাহিৰৰ দেশতকৈ আমাৰ অসমৰ সৌন্দৰ্যতাৰ বিষয়ে কি ক'লে, সৰুকৈ এটা ভিডিঅ' ক্লিপ চাওঁ আহক। অকণমান সময় মই ভাবোঁ আৰম্ভণিতে ইজন সিজনৰ কাৰণে অকণমান লাগে, সেয়ে ওলাই গ'লোঁ। বেছি নহয়, 5 দিনৰ কাৰণে। প্ৰথমতে আমি মহাকালেশ্বৰ গৈছিলোঁ, উজ্জৈন। মহাকালেশ্বৰ, মই খুব শিৱ ভক্ত, গতিকে প্ৰথমে মই যিকোনো নতুন কামৰ আৰম্ভণিতে মহাকালেশ্বৰ যাওঁৱেই মন্দিৰ। আমাৰো ইয়াৰ কিছুমান, আমাৰ অসমখনতো জানো একদম নদী পুখুৰীৰে ভৰপূৰ, দাঁতি কাষৰীয়া। এতিয়া মেঘালয়া বৰাপানীৰ সেই লেকটো ইমান ধুনীয়া, তাকেতো চান্দুবি। তো যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাব পাৰে। তো এইখিনিতে আপোনালোকে এটা কথা কৈ থওঁ, যোনসকলে মোৰ চেনেলত নতুন হয়, প্লিজ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, প্লিজ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিয়া। তো আজিলৈ ইমানেই। তো বাই বাই।